নমস্কাৰ বন্ধুসকল, ধীৰাজ অফিচিয়েল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কম্পিটিটিভ এক্সামৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে 20টা সম্ভাৱনা প্ৰশ্ন উত্তৰ আপোনালোকলৈ লৈ আহিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগে আপোনালোকে জনাবচোন, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটি হ'ল, হোৱাট ইজ দ্য কেপিটেল অফ ইণ্ডিয়া? ভাৰত হ'ল হোৱাট ইজ দ্য কেপিটেল অফ ইণ্ডিয়া? ভাৰতৰ ৰাজধানী কি? উত্তৰটো হ'ব নিউ দিল্লী। হু ইজ দ্য কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? উত্তৰটো হ'ব নৰেন্দ্ৰ মোদী। হু হেডছ দ্য RBI? ৰিজাৰ্ভ বেংকৰ মুৰব্বী কোন? উত্তৰটো হ'ব গভৰ্ণৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, হু ক্ৰিয়েটেড বিটকইন? বিটকইন কোনে গঠন কৰিছিল? উত্তৰটো হ'ব সতোশী নাকামোটো। 5 নম্বৰ প্ৰশ্নটো হ'ল, হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইণ্ডিয়া? ভাৰতৰ প্ৰচলিত মুদ্ৰা কি? উত্তৰটো হ'ব ৰুপি। হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকী কোন? উত্তৰটো হ'ব দ্ৰৌপদী মুৰ্মু। বন্ধুসকল, এতিয়ালৈকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে, ভিডিঅ' বনাবলৈ উৎসাহ আৰু সাহস পাওঁ। তাৰপিছত প্ৰশ্নটো হ'ল, হুৱেন ৱাজ দ্য ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স ডে? ভাৰতৰ স্বাধীনতা দিৱস কেতিয়া? উত্তৰটো হ'ব 15 আগষ্ট। হুৱেৰ ইজ ইণ্ডিয়াছ চিলিকন ভেলী লোকেটেড? ভাৰতৰ চিলিকন ভেলী ক'ত? উত্তৰটো হ'ব বেংগলোৰ। ইণ্ডিয়াছ স্পেচ এজেঞ্চি এক্ৰনিম? ভাৰতৰ মহাকাশ গৱেষণা সংস্থা কোনটো? উত্তৰটো হ'ব ইছৰো। বন্ধুসকল, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে, আপোনালোকলৈ ভিডিঅ' আগবঢ়াবলৈ খুব উৎসাহ আৰু আনন্দ পাওঁ। আহক তাৰ পিছৰ প্ৰশ্নটি আৰম্ভ কৰোঁ। হোৱাট ইজ দ্য নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? উত্তৰটো হ'ব পিকক, ময়ূৰ বুলি কয়। তাৰপিছতো হ'ল 10 নম্বৰ, ভাৰতৰ প্ৰধান উদ্যোগী সংস্থা কোনটো? উত্তৰটো হ'ব IIT, ইণ্ডিয়ান ইনষ্টিটিউটছ অফ টেকন'লজি। এইটো শ্বৰ্ট ফৰ্মতো আহে কেতিয়াবা। হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? উত্তৰটো হ'ব লোটাছ। তাৰপিছত, হোৱাট ইজ দ্য নেশ্যনেল লেংগুৱেজ অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি? উত্তৰটো হ'ব হিন্দী। তাৰপিছত 14 নম্বৰ প্ৰশ্নটোলৈ আহিলোঁ, হোৱাট ইজ দ্য নেশ্যনেল স্পৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? উত্তৰটো হ'ব হকী। বন্ধুসকল, আপোনালোকে কমেণ্ট কৰিবচোন আৰু কেনেকুৱা ভিডিঅ' লাগে। আপোনালোকলৈ ভিডিঅ'বিলাক আগবঢ়াই আছোঁ, আপোনালোকে লাইক এটাও কৰা নাই। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব। তাৰপিছৰ প্ৰশ্নটো হ'ল, হোৱাট ইজ দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কি? ট্ৰিকালাৰ। 15 আগষ্ট 1947 চনত ভাৰত স্বাধীন হৈছিলে। ত্ৰিৰংগা পতাকা। হোৱাট ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া ছাবকণ্টিনেণ্ট? ভাৰতৰ আটাইতকৈ ওখ পৰ্বত কি? মাউণ্ট এভাৰেষ্ট। তাৰপিছত আহিলে 16 নম্বৰ, হোৱাট ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দীঘল নদী কি? উত্তৰটো হ'ব ৰিভাৰ গংগা। হোৱাট ইজ দ্য লাৰ্জেষ্ট লেক ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদ কি? উত্তৰটো হ'ব ৱেলাৰ লেক। হোৱাট ইজ দ্য মষ্ট পপুলাছ ষ্টেট ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন কি? উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। কেনেকুৱা লাগিছে ভিডিঅ'টো আপোনালোকক জনাবচোন। তাৰ পিছৰ প্ৰশ্নটি আহিলে, হোৱাট ইজ দ্য লিষ্ট পপুলাছ ষ্টেট ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখন কি? উত্তৰটো হ'ব ছিকিম। হোৱাট ইজ দ্য ৰিচেষ্ট ষ্টেট ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ধনী ৰাজ্য কি? উত্তৰটো হ'ব মহাৰাষ্ট্ৰ। হোৱাট ইজ দ্য প'ৰেষ্ট ষ্টেট ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দুখীয়া ৰাজ্য কি? উত্তৰটো হ'ব বিহাৰ। বন্ধুসকল, কেনেকুৱা লাগিলে আপোনালোকলৈ এই 21টা প্ৰশ্ন আগবঢ়ালোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ কৰে, তেতিয়া আমি ভিডিঅ' বনাবলৈ সাহস পাওঁ। আজিলৈ আহোঁ, ধন্যবাদ।